মাছ ভজা আৰম্ভ কৰিছোঁ। লাও আৰু মাছৰ জোল বনাই চাই থাকিব ভিডিঅ'টো। এয়া হেৰি মাছ, এই ভকুৱা মাছৰ সৰু পোৱালি মাছ ভকুৱা, মানে জীয়া মাছ আনিছিলোঁ। এই সৰু সৰু জাতিলাও, একেবাৰে সৰু সৰু দিল্লীত যে সৰু সৰু লাওবোৰ খাই ভাল পায় মানুহে, গুটি নথকা। এটা কাটিছোঁ আৰু এটা কাটিব আছিলে। চাই থাকিব ভিডিঅ'টো প্লিজ লাইক ছাবস্ক্ৰাইব কৰিব। ভাজি আছোঁ মাছ ভাজি আছোঁ, আৰু এয়া লাওখিনিও কটা হৈ গ'ল। বনাম লাওৰ লগত। এয়া কুকাৰত চিটি মাৰি ল'লোঁ লাওবোৰ, যাতে গেছৰ অলপ খৰচ কম হয়। কুকাৰত মানে ভাজি ল'লোঁ ভালকৈ, যেনেকৈ লাও তৰকাৰী বনায়। অলপ কালাজিৰা দি লাওবোৰ ভাজি চিটি মাৰি ল'লোঁ। কেঁচা জলকীয়াও দিলোঁ, পিঁয়াজ নাই দিয়া, পিঁয়াজ নিদিয়া চব্জি বনাইছোঁ। পিঁয়াজ দিবও পাৰি, নিদিবও পাৰি। মাছৰ তৰকাৰীত পিঁয়াজ নিদিলেও হয়, দিলেও হয়। টেঙাটো নালাগে, এইটো টেঙা নহয়। আৰু আজি বিলাহীও দিয়া নাই, এনেকৈ বেয়া নহয় বিলাহী নিদিয়াকৈ। Thank you for watching my dear viewers. Please like, subscribe. হৈ যাব আৰু 5 মিনিটত নমাই দিম আৰু। সিজিয়ে গৈ ঢাকনা দি ৰাখোঁ।